অসমৰ প্ৰতিগৰাকী লোকৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ মঙ্গলবাৰে সোণাপুৰত শেষকৃত্য সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ প্ৰথমখন জিলা হিচাপে নগাঁৱত চিতা ভস্মৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। ৫ শতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও কেইবা সহস্ৰাধিক লোকে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতা ভস্ম সংগ্ৰহ কৰা নগাঁও জিলাত বুধবাৰে উৰে নিশা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত বৃহস্পতিবাৰে পুৱা নগাঁৱৰ হৃদপিণ্ড স্বৰূপ কলঙৰ বুকুত বিসৰ্জন দিয়াৰ লগতে শিল্পী জুবিন গাৰ্গে কৈ যোৱাৰ দৰেই ব্ৰহ্মপুত্ৰতো চিতা ভস্ম বিসৰ্জন দিয়া হ'ব বুলি জানিবলৈ দিয়ে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। লগতে জুবিন গাৰ্গৰ গীতৰ মাধ্যমেৰে নতুন নতুন দিশ বিচাৰি পোৱাৰ কথাও উল্লেখ কৰি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কয়, জুবিন গাৰ্গে একতাৰ দোলেৰে বান্ধি থৈ যোৱা সমাজখন আমি সকলোৱে আগবঢ়াই নিব লাগিব। হাজাৰ হাজাৰ নগাঁওবাসী ৰাইজ অত্যন্ত শৃংখলাবদ্ধভাৱে আজি চৰকাৰৰ যি আহ্বান আছে সেই আহ্বান তেওঁলোকে শুনি শান্তিপূৰ্ণভাৱে নগাঁৱত তেওঁলোকে আমাৰ বক্তাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বা গোটেই কাৰ্যক্ৰম তেওঁলোকে ডাঙৰ এখন ব্যৱস্থা কৰি দিছে। সন্মানীয় বিধায়ক মহোদয়ে তেওঁলোকে আজি যি চিতা ভস্ম অনা হৈছে ৰাইজ অহোৰাত্ৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব আৰু অহা কাইলৈ কলং নদীখনত নাৱৰ আয়োজন কৰা হৈছে। কলং নদীখনত আমাৰ নগাঁওবাসী ৰাইজে গৈ কলং নদীৰ বুকুত এই ভস্ম বিসৰ্জন দিব। তাৰপিছত এটা অংশ যি ভস্ম আছে সেইখিনি আমাৰ মোৱামাৰী অঞ্চলত য'ত মৰিগাঁও আৰু নগাঁও জিলাৰ আছে আপোনাৰ সীমা আছে সেইখিনিতে নাও কেইখনমানৰ আয়োজন কৰা হৈছে। নগাঁওবাসী ৰাইজ সেই নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত এই চিতা ভস্ম বিসৰ্জন কৰিব। আজি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা এই শ্ৰদ্ধাঞ্জলি সেই মহান শিল্পীজনলৈ। আৰু মই ভাবোঁ জুবিনৰ যি আশা আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাবলৈ, আজি নগাঁওবাসীয়ে তেওঁৰ সেই আশাই পূৰণ কৰিবলৈ চেষ্টা কৰিছে।